এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মানে আমি গোটেই গাঁৱৰ ল'ৰা ছোৱালীখিনি খানা খাইছিলোঁ, গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এজনী মোৰ ভণ্টি, হাতত মানুহ পাৰ কৰি আছে। এয়া চাওক, খানা খোৱাৰ লগতে বল খেলি আছে। এয়া খানা খাবৰ কাৰণে আমি খৰি বিচাৰি আছোঁ। এইজনী শেৱালি, এজনী আমাৰ বিনীতা বাই। খবৰ তোৰ লেগ পিচ তোৰ খাবি। চবেই হাতে হাতে লৈ গুচাই আছে দেই। এয়া লগৰকেইজনীয়ে আলু কাটি আছে। আমাৰ নিৰ্মালীয়ে ভাত বনাই, কৃষ্ণাই খৰি কাটি আছে। এয়া দেখিছেনে, আমাৰ বেটাই মানে ভাত কেইটামান বেছিকৈ খাম বুলি দৌৰি আছে চকালৈ। ভাত লৰাই আছে দেই, বহুত কষ্টৰ বলত ভাতকেইটা যেনে তেনে কৰিছে। ইয়াত চিমন দাদাই মৰ্টন দিছে দেই। চুলি বহিব বুলি কাটাৰ লগাই দিছে দেই, মাংস মেৰিনেট কৰোঁতে। দিবলৈ মাংস মানে সাজু কৰিছে। কি কৰি আছ তই? অঁ, এই বোলে দুখ লাগিছে দেই, মাংস কমকৈ পাম বুলি দুখ মনে বহি আছে। কাটিছে, আলু খোৱাই নাই দেই। এই জলকীয়া কাটি কান্দি আছে দেই তাই। এয়া সিহঁতে মোবাইলৰ মিটিং পাতিছে দেই, গোটেইকেইজনী খানা খাবলৈ আহি মিটিং পাতি আছে। খৰি কাটি পুৰি আছে। ভালকে যাব, পৰিবি আকৌ। খানাৰ লগতে মানে ল'ৰা ছোৱালীবোৰে আমাৰ ভাত খাবলৈ হ'লে চাওক, টেষ্টি কৰিবলৈ ৰৈ আছে দেই। শ্ৰীমন্ত দাদা এয়া টেষ্টি কৰিবলৈ ৰৈ আছে। জাপ মাৰি আছে দেই। এতিয়া চব ঘূৰা ঘূৰি গৈছে। এয়া আমাৰ আশাৰাণী আৰু পুষ্পলতে বাচন হৈ আছে দেই।